আমাৰ জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব, এয়া আমি আশাবাদী। ইয়াৰ লগে লগে আমি এটা কথা সংগ্ৰহ কৰিব লাগে যে জুবিনে সৰুকালৰ পৰাই গান গাইছিল আৰু তেওঁ এই সুৰীয়া যি কণ্ঠ, এই সুৰীয়া কণ্ঠৰ কাৰণে তেওঁ কি কৰিছিল আচলতে, তেওঁ সৰুৰ পৰাই কি অনুশীলন কৰিছিল, তেওঁ কেনেকৈ ৰিৱাজ কৰিছিল, তেওঁ কিবা য়োগা কৰিছিল নেকি, তেওঁ কি কৰিছিল আচলতে, তেওঁ যে ইমান সুৰীয়া কণ্ঠটো। গতিকে এইখিনি কথা আমি পামেৰৰ পৰা, তেওঁৰ দেউতাকৰ পৰা আৰু গৰিমাৰ পৰা আমি সংগ্ৰহ কৰিব লাগে যে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই বহুত সহায় হ'ব। আচলতে জুবিনৰ নিচিনা কণ্ঠ নহ'ব পাৰে, কিন্তু শুৱলা কৰিবলৈ জুবিনে কি কৰিছিলে এই কণ্ঠৰ বিষয়ে সংগ্ৰহ কৰিব লাগে আচলতে এইখিনি কথা ঘৰৰ মানুহখিনিৰ পৰা। সৰুকালৰ পৰাইনো তেওঁ কেনেকৈ অনুশীলন কৰিছিলে। আৰু এটা কথাৰ গৱেষণা হ'ব লাগে যে জুবিনৰ ভোকেল কৰ্ডত এনেকুৱা কি আছিল ইমান সুৰীয়া যাৰ কণ্ঠৰ গান শুনি আমি গাৰুটিয়ে কান্দিব পাৰোঁ, যাৰ কণ্ঠৰ গান শুনি আমি প্ৰেমত পৰিছিলোঁ, যাৰ কণ্ঠৰ গান শুনি আমি ভক্তি ৰসত আমাৰ বুকু উপচি পৰিব পাৰে, যাৰ কণ্ঠ শুনিলে আমি আনন্দত আত্মহাৰা হ'ব পাৰোঁ, নহয়নে বাৰু? যাৰ কণ্ঠ শুনিলে আমি আচলতে বিপ্লৱী হৈ উঠোঁ। গতিকে জুবিনৰ কণ্ঠত এনেকুৱা কি আছে, এইখিনি আচলতে অভিজ্ঞ যিসকল আমাৰ উঠি অহা প্ৰজন্ম যিসকলে গৱেষণা কৰে, এয়াও এক গৱেষণাৰ বিষয় হওক, ইয়াকে মই অনুৰোধ জনাইছোঁ। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।